বিজয় নিশান বুকুয়ে বুকুয়ে বাজিছে আজি স্বাধীনতার গান মা ফেচবুকত এখন ভাইৰেল ফটো জনপ্ৰিয় শিল্পীৰ ফেচবুক ৱালত এখন ফটো 15 আগষ্টত মুক্তি লাভ কৰা তিৰংগা শীৰ্ষক দেশপ্ৰেমমূলক গীতটিৰ শ্বুটিং স্থলীৰ এখন ফটোই তোলপাৰ লগাইছে ফেচবুক ছ'চিয়েল মিডিয়াত তুলনা শিল্পী ভিগু কাশ্যপকে ধৰি কেইবাজনো শিল্পী চিত্ৰগ্ৰহণৰ সময়ত অসাৱধানতাৰ ফলত সৃষ্টি হোৱা ভুলৰ বাবে ক্ষমা বিচাৰিছে শিল্পীগৰাকীয়ে অনাগত সময়ত এনে ভুল নহয় বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে তেওঁ নমস্কাৰ মই সোণাল হাজৰিকা 14 আগষ্টত আমি এটি গীতৰ চিত্ৰগ্ৰহণৰ কাৰণে গোৱালপাৰা গৈছিলোঁ তাতে আমি তিৰংগা বুলি এটি গীতৰ চিত্ৰগ্ৰহণ কৰিব গৈছিলোঁ তাতে আমি শ্বুটিঙৰ মাজতে আমাৰ মেকআপ আৰ্টিষ্টগৰাকীয়ে এখন ফটো লৈছিলে তাত মোৰ হাতত এখন জাতীয় পতাকাখন মোৰ হাতত আছিলে তাতে আমি ফটো মাৰি থকা সময়তে মোৰ হাতৰ পৰা অলপ বেকা হয় যিখন জাতীয় পতাকা সেইখন অলপ তললৈ পৰি গৈছিলে তললৈ হৈ আছিলে মানে কিন্তু তাকে লৈ পেলাই আজি যি বিতৰ্ক সূত্ৰপাত হৈছে সেইখিনি লৈ মোৰ দুখ লাগিছে কাৰণ মোৰ ইমান ধৃষ্টতা নাই যে মই জাতীয় পতাকাখনক তলত থৈ পেলাই মই নিজক খুব ডাঙৰ বুলি কওঁ আমি শিল্পী হৈ আমি সন্মান কৰোঁ সেইকাৰণে আমি এই বেয়া দিনৰ মাজতে কৰোণাৰ সময়তো আমি নিজকে খুব সুৰক্ষিত কৰি পেলাই আমি গীতটি চিত্ৰগ্ৰহণৰ কাৰণে গৈছিলোঁ গতিকে কিছুমান মানুহে সেই ফটোখনক লৈ খুব লিখি থকা বেয়াকৈ লিখি থকা কমেণ্ট কিছুমান দিছে চ' মই তাত ক'বলগীয়া একো নাই হয়তো সেইটো তেখেতলোকে ভুল বুলি ভাবিছে কিন্তু যদি সেই কথাটোত সকলোৱে দুখ পাইছে আমাৰ মানুহখিনি দুখ পাইছে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ গতিকে এইটো যাতে বহল নকৰে কথাটো আমাৰ ইমান মোৰ ধৃষ্টতা নাই যে মই জাতীয় পতাকাখনিক তলত থৈ পেলাই মই এজন ডাঙৰ কিবা হ'ম আমি সৰু মানুহ কাম কৰি আছোঁ ভালৰ কাৰণে কওঁ স্বাধীনতাৰ বাবে আমি কাম কৰিছোঁ আৰু গীতটি শুনিলে আপোনালোকে হয়তো গম পাব খুব কষ্টৰ মাজে গীতটি কৰিব গৈছিলোঁ গতিকে দুখ লাগিছে মানুহখিনিক যিখিনি হয়তো এই পষ্টটো শ্বেয়াৰ কৰিছে তেওঁলোকৰ ওচৰত মোৰ অনুৰোধ যাতে আপোনালোকে ভুল নুবুজিব মোৰ একেবাৰে সাহস নাই তেনেকুৱা এটা কাম কৰিব গতিকে মই এই চেনেলটোৰ দ্বাৰা আপোনালোকৰ ওচৰত যদি আপোনালোকে দুখ দিছোঁ তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ গতিকে যদি কিবা ভুল হয় মাফ কৰিব জয় অসম জয় হিন্দ